बे समाव BPFनि MCLA मनमोहन ब्रह्म बिथांनि UPPL सरकारनिसिम गोख्रों राजखान्थिनि फिनजाथाय BTRनि गाहाय मावफुं सोद्रोमा बिथांनिसिम नारसिननाय आरो सोंखारिनाय UPPL सरकारखौ गोख्रों नारसिननाय आरो सोंखारिनायखौ नुनो मोननाय जादों पर्बतजरा बियाबनि BPFनि MCLA मनमोहन ब्रह्म बिथाङा आथिखालनि प्रमद बर'आ दैदेननाय UPPL सरकारा जेबो परिबर्तन लाबोनो हायाखै आरो UPPL सरकारा परिबर्तन लाबोनो हाया आरो रायजो राजाफोरखौ परिबर्तन सोदोबजों थगायगासिनो UPPL सरकारा फारफ्रोमथिंनिफ्रायनो जाख्ल'नाय होनना आथिखालनि प्रमद बर' दैदेननाय सरकारखौ सोंखारिदों। UPPL सरकारा BTR आव बिग जिर' जानो थांगासिनो दं होननानै अजद दैखाङो मनमोहन ब्रह्म बिथाङा। लोगोसे BPFनि MCLA मनमोहन ब्रह्म बिथाङा आथिखालाव सरकारनि गोबां मावनाय मावैखौ लानानै गोबां सोंखारिनायखौ नुनो मोननाय जादों। दानिया फैदो बिथाङा मा सोंखारिदों जों आबुङै मिथिना लादोनि। प्रमद बर'र जी परिवर्तনৰ শ্লোগান সেই পৰিৱৰ্তনৰ শ্লোগানটোৱেই কৰাপ্ট এটা শ্লোগান পৰিৱৰ্তন কিহত কৰিছে এখেতে ৰাইজক ঠগ বঞ্চনা কৰিবৰ কাৰণে পৰিৱৰ্তন আনিছে এই পৰিৱৰ্তন প্ৰমদ বৰ'ৰ এই পৰিৱৰ্তন শ্লোগানটোৱেই এটা কৰাপ্ট ৱৰ্ড আমাক পৰিৱৰ্তন নালাগে প্ৰমদ বৰ'ই পৰ্বতজৰাৰ নাম যেতিয়া এছেম্বলি বহে তাতো কথা কয় এখেতে কিন্তু পৰ্বতজৰাত আজিলৈকে এটা অনুষ্ঠান প্ৰতিষ্ঠান বা অনুদান এখেতসকলে কৰা নাই ৰাস্তা ঘাট উন্নতি কৰা নাই স্কুল কলেজ উন্নতি কৰা নাই পৰ্বতজৰা যি আছিলে সেইটোৰ আৰু তলত নমাই দিছে এখেতে ৰাস্তা ঘাট কৰা নাই MGNREGAৰ কামো এখেতসকলৰ VCDCৰ চেয়াৰমেনবিলাকে লুণ্ঠন কাৰ্যত লিপ্ত হৈ পেলাই সৰ্বনাশ কৰি দিছে গতিকে কোনো পদ্ধতি এইটো উন্নতি একেবাৰে জিৰ' প্ৰমদ বৰ'ৰ পৰিৱৰ্তন ৱাৰ্ডটোৱে এটা জিৰ' ডাঙৰ এটা বিগ জিৰ' ইতিমধ্যে ৰাইজে কিন্তু বৰ্তমান বুজিছে ৰাইজে লাহে লাহে কিন্তু BPFত ঢাপলি মাৰিছে এই জিৰত কেনেকৈ কি ক'ব ৰাইজে BPFৰ প্ৰতি আস্থা আছে এখেতসকলে দেখিছে যোৱা 15 বছৰত BTCত হাগ্ৰামা মহিলাৰীৰ BPFৰ নেতৃত্বত কি উন্নতি হৈছিলে আৰু পৰিৱৰ্তনৰ শ্লোগান মাৰি পেলাই ৰাইজক ঠগ আৰু বঞ্চনাৰে যি চৰকাৰ এখেতসকলে প্ৰমদ বৰ'ই চৰকাৰ কৰি দিছে এইটো এটা বিগ জিৰ' গতিকে ৰাইজে বিবেচনা কৰি পেলাই আজিৰ দিনত যিমান BTCৰ ভাল পোৱা ৰাইজ আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবিলাক BPFৰ ফালে ঢাপলি মেলিছে BPFৰ আস্থা আৰু নিষ্ঠা আৰু অধিক উন্নত হৈছে ভাল লাগিছে আমি গাঁও গ্ৰামে ইতিমধ্যে ঘূৰিছোঁ দেখিছোঁ শুনিছোঁ নিজে প্ৰত্যক্ষ কৰিছোঁ যে ৰাইজে আমাক কয় যে ভুল কৰিছোঁ বা BPFৰ এৰি আহি বৰ্তমান কিন্তু তেওঁলোকে কিন্তু ইতিমধ্যে লাহে লাহে আমি দেখিছোঁ যে এই শান্তিপুৰ বিভিন্ন অঞ্চলত কিন্তু দেখিছোঁ আজিলৈকে কিন্তু কামৰ কোনো উন্নতি নাই ল'ৰা ছোৱালী চাব যেতিয়া ধুবুৰী লৈ যাব লাগে বহুত কষ্ট কৰি লৈ যাব লাগে কোকৰাঝাৰ লৈ যাব লাগে বহুত কষ্ট কৰি লৈ যাব লাগে এই ক্ষেত্ৰত কি কৰিব কি ক'ব আজি পৰ্বতজৰাত বিশেষকৈ নামনি এৰিয়াত যিটো দেৱীতলা কাজিগাঁও এৰিয়া নামনি অঞ্চলটো তাতে আমি সংযোগ স্থাপন কৰিবৰ কাৰণে বিশেষকৈ ৰাস্তা ঘাটৰ উন্নয়ন কৰিবৰ কাৰণে আমি ডাঙৰ প্ৰকল্প আমি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত হাগ্ৰামা মহিলাৰীৰ চৰকাৰত 18-19 ফাইনেন্সিয়েল ইয়াৰত আমি ৰাস্তা ঘাটবিলাক বিভিন্ন ফাইনেন্সত আমি অন্তৰ্ভুক্ত কৰাই কাম আমি ইতিমধ্যে আৰম্ভ কৰিছিলোঁ কিন্তু দুখৰ বিষয় এইটো যে প্ৰমদ বৰ'ৰ BTR চৰকাৰে যেতিয়া 21/21 এখেতসকলে চৰকাৰ গঠন কৰিলে BTR বুলি কৈ পেলাই ৰাইজক আভুৱা বনাই পেলাই চৰকাৰ গঠন কৰিলে 18-19ত এপ্ৰুভ হোৱা চেংচন হোৱা সেই ৰাস্তাবিলাকৰ কাম স্বীকৃতি নিদিলে কাম কৰি থকাটোকেই এখেত হাগ্ৰামা মহিলাৰীৰ চৰকাৰত 18-19 ফাইনেন্সিয়েল ইয়াৰত আমি ৰাস্তা ঘাটবিলাক বিভিন্ন ফাইনেন্সত আমি অন্তৰ্ভুক্ত কৰাই কাম আমি ইতিমধ্যে আৰম্ভ কৰিছিলোঁ কিন্তু দুখৰ বিষয় এইটো যে প্ৰমদ বৰ'ৰ BTR চৰকাৰে যেতিয়া 21/21 এখেতসকলে চৰকাৰ গঠন কৰিলে BTR বুলি কৈ পেলাই ৰাইজক আভুৱা বনাই পেলাই চৰকাৰ গঠন কৰিলে 18-19ত এপ্ৰুভ হোৱা চেংচন হোৱা সেই ৰাস্তাবিলাকৰ কাম স্বীকৃতি নিদিলে কাম কৰি থকাটোকেই এখেতসকলে লাইবিলিটিজ পইচা পাবলগীয়া আছে কণ্ট্ৰাক্টৰবিলাকে সেইটো লাইবিলিটিজটোকে এখেতসকলে কেলেংকাৰীৰ নাম জাপি দি পেলাই ইতিমধ্যে
কণ্ট্ৰাক্টৰবিলাকক শংকিত আৰু অপমানিত এখেতে কৰিছে, যাৰ ফলত আজিৰ দিনত সেই 18-19ত কাম কৰা কণ্ট্ৰাক্টৰবিলাকে এইটোৱেই এটা হেৰিত ভয়ত এটা আছে যে এখেতসকলৰ কামটো লাইবিলিটিছত থকা কামটোক এখেতসকলে কেলেংকাৰী কৰিছে বুলি এখেতসকলে ক'ব বিচাৰিছে নেকি? এইটো এটা শংকিত পৰিৱেশত এতিয়া সেই কামবিলাক এতিয়া সম্পূৰ্ণতা ৰূপ পোৱাত এতিয়া লেহেমীয়া এটা লৈছে, ৰাস্তা লৈছে। গতিকে এইটো দুৰ্ভাগ্যজনক। এই ৰাস্তাবিলাক লাইবিলিটিছ নহয়, কেলেংকাৰী নহয়, লাইবিলিটিছত আছে। মুঠতে প্ৰমোদ বড়ো লাইবিলিটিছ আৰু কেলেংকাৰীৰ মাজৰ পাৰ্থক্যটো একো নুবুজে। সেইটোৰ কাৰণে এই কামবিলাক লেহেমীয়া এটা অৱলম্বন কৰিছে, গতিত গৈ আছে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক। আৰু আমি ইতিমধ্যে শুনিছোঁ যে আদিবাসী চাউল যি জাতিয়ে বহুত দুখ কষ্ট কৰি কিন্তু জংঘলৰ ভিতৰত থাকে, এই আদিবাসী চেল এটা বনাইছে, তাৰ কাৰণে কেনেকুৱা লাগিছে? আদিবাসী চেল আমাৰ বহুত দিনৰ পৰা এটা বিচৰা, আমি BPF বিচৰা এটা চেল হয়। আমি যেনেকৈ মাইনৰিটি চেল আমি বনাইছোঁ, ঠিক তেনেকৈ আমি আদিবাসী চেলো আমি বনাবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছিলোঁ। আজি আমি সম্পূৰ্ণতাৰে সেইটো প্ৰচেষ্টাটো আমি উত্তীৰ্ণ হ'লোঁ। খুব ভাল লাগিছে। আৰু আদিবাসী অঞ্চল আৰু ফৰেষ্টত থকা মানুহবিলাকৰ আৰ্থিকভাৱে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা, কানেক্টিভিটি ডেভেলপ কৰাটো আমাৰ BPFৰ এটা সুচিন্তা আৰু বহুত দিনৰ পৰাই এইটো আমি কৰি আহিছোঁ। আৰু এইবাৰ মাইনৰিটি চেল, আদিবাসী চেল হোৱাৰ লগে লগে এই কামবিলাক, আমাৰ এই আদৰ্শবিলাক আমি দ্ৰুত গতিত আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস। क'क्राझार नोगोर मावसारि आफादनि सिङाव थानाय रायजो राजाफोरनि थाखाय मोनसे गोनांथार फोसावथाय। क'क्राझार नोगोर मावसारि आफादाव प्रपार्टी एबा हल्डिं टेक्सनि सेल्फ एसेसमेन्ट आरो रि एसेसमेन्ट खामानिया सोलिगासिनो।